Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেললৈ স্বাগত। সো আজি আমি বিএ থাৰ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ ইউনিট 2 তাত্ত্বিক পৰিপ্ৰেক্ষ থিওৰিটিকেল পাৰ্সপেক্টিভ নামৰ অধ্যায়টোৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিম আৰু এইটো ক্লাছ পাৰ্ট 1 হয়। তোমালোকে কমেন্ট কৰিছিলা যে দাদা পলিটিকেলৰ ইউনিট 2ৰ কুৱেশ্যন আনসাৰখিনি লাগে। সো মই একচুৱেলি তোমালোকৰ ক্লাছ কৰিব পৰা নাই, মোৰ এডিআৰই এক্সাম আছিল আৰু এডিআৰই এক্সাম দিয়াৰ পিছৰে পৰা মোৰ জ্বৰ হৈছিল। সো সেইকাৰণে মই তোমালোকৰ ক্লাছসমূহ কৰিব পৰা নাই। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আমি আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হৈছে সনাতন তত্ত্ব ক্লাছিকেল থিয়ৰীৰ ভাগ কেইটা আৰু কি কি লিখা। উত্তৰ, ক্লাছিকেল থিয়ৰীৰ ভাগ হৈছে তিনিটা। এটা হ'ল সাইণ্টিফিক মেনেজমেণ্ট থিয়ৰী, আৰু হ'ল এডমিনিষ্ট্ৰেটিভ মেনেজমেণ্ট, আৰু আনটো হ'ল আমলাতান্ত্ৰিক তত্ত্ব। ঠিক আছে, এই তিনিটা হ'ল ক্লাছিকেল থিয়ৰীৰ ভাগ। মনত থাকিবনে? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাম। আৰু আজি আমি মেইনলি আলোচনা কৰিম সাইণ্টিফিক মেনেজমেণ্ট থিয়ৰী, বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বৰ ওপৰত। আজি গোটেই কুৱেশ্যন আনসাৰখিনি আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 2, বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটোৰ পিতৃ বুলি কাক কোৱা হয়? মষ্ট ইম্পৰ্টেণ্ট হয়, এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহি থাকে। উত্তৰ কি হয়? ফ্ৰেডৰিক উইলছন টেইলৰক বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটোৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 3, বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটোৰ কেতিয়া আৰু ক'ত বিকাশ হৈছিল? উত্তৰ, বিংশ শতিকাৰ আৰম্ভণিতে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বিকাশ হৈছিল। মনত থাকিবনে? আমেৰিকা যুক্তৰাষ্ট্ৰত বিকাশ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, বৈজ্ঞানিক পৰিচালনা বা ব্যৱস্থাপনা ধাৰণাটো প্ৰথমে কোনে আৰু কেতিয়া ব্যৱহাৰ কৰিছিল? মষ্ট ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 2, বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটোৰ পিতৃ বুলি কাক কয়, এইটো ইম্পৰ্টেণ্ট হয়। আৰু কুৱেশ্যন নম্বৰ 3, বৈজ্ঞানিক পৰিচালনা বা ব্যৱস্থাপনা ধাৰণাটো প্ৰথমে কোনে আৰু কেতিয়া ব্যৱহাৰ কৰিছিল, এই দুটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয়। উত্তৰ চাওঁ আমি। বৈজ্ঞানিক পৰিচালনা ধাৰণাটো 1910 চনত লুই ব্ৰেণ্ডিছে পোনপ্ৰথমে প্ৰয়োগ কৰিছিল। মনত থাকিবনে? লুই ব্ৰেণ্ডিছে 1910 চনত বৈজ্ঞানিক পৰিচালনা ধাৰণাটো প্ৰয়োগ কৰিছিল বা ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 4, প্ৰিন্সিপাল অফ সাইণ্টিফিক মেনেজমেণ্ট গ্ৰন্থখনৰ লেখক কোন? মষ্ট ইম্পৰ্টেণ্ট হয়, আৰু এইটো কুৱেশ্যন 2013 চনত আহিছিল, মেজৰত আহিছিল। সো এতিয়া তোমালোকৰ মেজৰ নাই যিহেতু, হয় নে নাই, আহিব পাৰে। সো উত্তৰ কি হয়? ফ্ৰেডৰিক উইলছন টেইলৰ। ফ্ৰেডৰিক উইলছন টেইলাৰে প্ৰিন্সিপাল অফ সাইণ্টিফিক মেনেজমেণ্ট গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, বৈজ্ঞানিক ব্যৱস্থাপনাৰ দুটা উদ্দেশ্য লিখা। উত্তৰ, বৈজ্ঞানিক ব্যৱস্থাপনাৰ দুটা উদ্দেশ্য হ'ল 1 নম্বৰ, শ্ৰমিক আৰু মালিকৰ মাজত পাৰস্পৰিক সহযোগিতাৰ সম্পৰ্ক স্থাপন কৰা। 2 নম্বৰ, মানৱিক আৰু অমানৱিক সম্পদৰ সঠিক ব্যৱহাৰ কৰা। নেক্সট কুৱেশ্যন নম্বৰ 6, টেইলৰে আগবঢ়োৱা বিজ্ঞান পৰিচালনা ব্যৱস্থাপনাৰ দিশ দুটা কি কি? উত্তৰ, টেইলৰে আগবঢ়োৱা বিজ্ঞান পৰিচালনা ব্যৱস্থাপনাৰ দিশ দুটা হ'ল 1 নম্বৰ যান্ত্ৰিক দিশ আৰু 2 নম্বৰ দাৰ্শনিক দিশ। এইটো কুৱেশ্যনৰ এনচাৰটো তোমালোক মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 7, মষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 7টো, 2018 চনত পৰীক্ষাত আহিছিল। বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্ব সম্পৰ্কে আলোচনা কৰা। সো আমি বহুতকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বৰ ওপৰত, সাইণ্টিফিক মেনেজমেণ্টৰ ওপৰত। এতিয়া আমি সাইণ্টিফিক মেনেজমেণ্ট কি হয় এই সম্পৰ্কে আমি আলোচনা কৰিম। ঠিক আছে। উত্তৰ, সংগঠনৰ এটা উল্লেখযোগ্য তথ্য হ'ল বৈজ্ঞানিক ব্যৱস্থাপনা বা পৰিচালনা তত্ত্ব। 19বিংশ শতিকাৰ শেষৰ ফালে প্ৰখ্যাত মাৰ্কিন ইঞ্জিনিয়াৰ ফ্ৰেডৰিক উইলছন টেইলাৰে পৰিচালনাৰ ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰৱৰ্তন কৰে। তেওঁৰ মতে পৰিচালনা হ'ল এক প্ৰকাৰৰ বিজ্ঞান যি কিছুমান আইনৰ নিয়ম আৰু নীতিৰ ওপৰত প্ৰতিষ্ঠিত। বৈজ্ঞানিক পৰিচালনা ধাৰণাটো প্ৰথমে 1910 চনত লুই ব্ৰেণ্ডিছে প্ৰয়োগ কৰিছিল। বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বটোৰ বিকাশ 20 শতিকাৰ আৰম্ভণিতে ঘটে। এই সময়ত বিভিন্ন উদ্যোগ, কল কাৰখানা আদিত কাম কৰা সম্পৰ্কে কোনো পৰিকল্পিত আঁচনি নাছিল। শ্ৰমিকসকলে কি পদ্ধতিৰে বা কি সঁজুলিৰে কাম কৰিব সেইটো তেওঁলোকে নিজে নিৰ্ধাৰণ কৰিছিল। এই সঁজুলিবিলাকে উৎপাদন বৃদ্ধি কৰিব পৰা নাছিল আৰু শ্ৰমিকসকলৰ দক্ষতা হ্ৰাস কৰিছিল। ইয়াৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক নানা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবৰ বাবে
টেইলাৰে বৈজ্ঞানিক পৰিচালনা তত্ত্বটো উদ্ভাৱন কৰিছিল। ঠিক আছে, তো কি হয়, যেতিয়া বৈজ্ঞানিক পৰিচালনা তত্ত্বটোৰ বিকাশ হৈছিল, কেতিয়া বিকাশ হৈছিল? 20 শতিকাত। সেই সময়ত বিভিন্ন উদ্যোগ, কল কাৰখানা, কৃষি খেতি আদি গঢ় লৈ উঠিছিল আৰু সেই সময়ত কৃষকসকলে বা শ্ৰমিকসকলে কি সঁজুলি ব্যৱহাৰ কৰিছিল তাৰ ওপৰত কোনো ধৰণৰ নিৰ্ধাৰণ বা কোনো ধৰণৰ আঁচনি নাছিল। চ' সেইবাবে যিবোৰ কি হয়, ব্যৱসায় প্ৰতিষ্ঠানবিলাক আছিল, এই ব্যৱসায় প্ৰতিষ্ঠানবিলাক নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত উৎপাদন কম হৈছিল। আৰু এই সমস্যা সমাধানৰ উদ্দেশ্যে ফ্ৰেডৰিক উইলছন টেইলাৰে এই বৈজ্ঞানিক পৰিচালনা তত্ত্বটো উদ্ভাৱন কৰিছিল আৰু সেইবাবে ফ্ৰেডৰিক উইলছন টেইলাৰক বৈজ্ঞানিক পৰিচালনা তত্ত্বটোৰ পিতৃ বুলি কোৱা হয়। ঠিক আছে, 1911 চনত বৈজ্ঞানিক পৰিচালনাৰ ওপৰত টেইলাৰৰ বিখ্যাত গ্ৰন্থ প্ৰিন্সিপল অফ চাইণ্টিফিক মেনেজমেণ্ট প্ৰকাশিত হয়। মনত ৰাখিবা, প্ৰিন্সিপল অফ চাইণ্টিফিক মেনেজমেণ্ট 1911 চনত প্ৰকাশ পায় আৰু এই গ্ৰন্থখন লিখিছিল ফ্ৰেডৰিক উইলছন টেইলাৰে। সেই সময়ত টেইলৰৰ চিন্তাধাৰাই অকল মাৰ্কিন যুক্তৰাষ্ট্ৰতে নহয়, গোটেই বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল। টেইলৰৰ পিছত গিলবাৰ্ট, কেণ্ডেল আৰু অন্যান্য বহুতো লেখকে বৈজ্ঞানিক পৰিচালনা সম্পৰ্কে যথেষ্ট মৌলিক গৱেষণা কৰিছে। পৰিচালক আৰু শ্ৰমিকৰ কাম আৰু চিন্তাধাৰাত বৈপ্লৱিক পৰিৱৰ্তন অনাই বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ মূল উদ্দেশ্য। বিজ্ঞানসন্মত ব্যৱস্থাপনাত দুই ধৰণৰ পদ্ধতি অৱলম্বন কৰা হয়। প্ৰথমতে বৈজ্ঞানিক ভিত্তিত সময় আৰু গতি সমীক্ষা কৰি প্ৰত্যেকটো কামৰ বাবে একোটা সৰ্বোত্তম কৰ্ম পদ্ধতি যুগুত কৰা। দ্বিতীয়তে মানৱিক আৰু অমানৱিক সম্পদৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা। চ' এইখিনিয়ে হ'ল এনচাৰ আৰু এইখিনি লিখি দিলে তোমালোকে এটা ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা। আৰু এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই, প্লিজ লাইক কৰা। আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। এটা 8 মিনিটৰ ভিডিঅ' প্ৰস্তুত কৰোঁতে প্ৰায় 2 পৰা 3 ঘণ্টা সময় লাগে। তোমালোকৰ কাৰণে মই ইমান কষ্ট কৰোঁ, চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰা, চ' মোৰ বহুত বেয়া লাগে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে? চ' এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাম। কুৱেশ্যন নম্বৰ 8, টেইলৰে আগবঢ়োৱা বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বক সমৰ্থন কৰা দুজন ব্যক্তিৰ নাম লিখা। মষ্ট ইম্পৰ্টেণ্ট হয়, 2020 চনত পৰীক্ষাত আহিছিল, মাইনৰত আহিছিল। চ' কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে গুৰুত্ব সহকাৰে চাবা। উত্তৰ পিটাৰ ড্ৰাকাৰ আৰু এল্টন মেয়। এই দুজন ব্যক্তি, ইয়াৰ উপৰিও আৰু আছে আৰু বহু লেখক আছে। বহু লেখকে টেইলৰে আগবঢ়োৱা বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটোক সমৰ্থন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, বৈজ্ঞানিক ব্যৱস্থাপনাৰ দিশ দুটা কি কি? উত্তৰ মানৱীয় দিশ আৰু অমানৱীয় দিশ, এই দুটা হৈছে বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বৰ দিশ। অলপ আগতে আমি আৰু এটা প্ৰশ্ন পাইছিলোঁ যে টেইলৰে আগবঢ়োৱা বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ দিশ দুটা কি কি? আমি পাইছিলোঁ দাৰ্শনিক দিশ আৰু আনটো আছিল কি? যান্ত্ৰিক দিশ। চ' টেইলৰে আগবঢ়োৱা দিশ দুটা আছিল যান্ত্ৰিক আৰু দাৰ্শনিক। মনত থাকিবনে? তোমালোকৰ যাতে আৰু পাজল নালাগে। চ' তোমালোকৰ ক্লাছটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন। চ' সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।